দুদিনতে পাকিস্তানৰ আত্মসমৰ্পণ, শান্তিৰ আহ্বান আৰু ঋণৰ বাবে আবেদন। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য খবৰ, ভাৰত-পাকিস্তান যুদ্ধ মাত্ৰ দুদিন আৰু পাকিস্তানে জনালে আত্মসমৰ্পণ। অৱস্থা এনে হৈছে যে পাকিস্তানৰ অৰ্থনীতি সম্পূৰ্ণভাৱে ভাঙি পৰিছে। শ্বেয়াৰ বজাৰত তীব্ৰভাৱে হ্ৰাস, মজুত সামগ্ৰী শেষ হোৱাৰ ফালে আগবাঢ়িছে। বৃহস্পতিবাৰে পাকিস্তান চৰকাৰে নিজৰ ইকনমিক এফেয়াৰ্ছ ডিভিজনৰ অফিচিয়েল এক্স টুইটাৰ একাউণ্টৰ পৰা বিশ্ব সমাজক প্ৰেৰণ কৰিলে এক গুৰুত্বপূৰ্ণ বাৰ্তা। শত্ৰুৰ প্ৰচণ্ড আক্ৰমণত আমাৰ লোকচান বৃহৎ। অনুগ্ৰহ কৰি শান্তি আনি ঋণ দিয়ক। বিশ্ব বেংকসহ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ ওচৰত তেওঁলোকৰ সাহায্যৰ আহ্বান। এনে আহ্বানৰ পিছতেই বিশ্বজুৰি আৰম্ভ হৈছে সমালোচনাৰ বন্যা। এই টুইটটো সঁচা নে মিছা? পাকিস্তানৰ চৰকাৰে মন্তব্য দিছে যে আমাৰ এক্স একাউণ্ট হেক কৰা হৈছে। এই টুইটৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই। বিশ্লেষকৰ মতে, এই ঘটনাই পাকিস্তানৰ অসহায়তা স্পষ্টকৈ জনাই দিয়ে। সেনাৰ দেশত পৰাস্ত, অৰ্থনৈতিক বিপৰ্যয় আৰু এতিয়া আন্তৰ্জাতিক সমাজৰ ওচৰত সহানুভূতি বিচাৰি পাগল হোৱা এখন ৰাষ্ট্ৰ। ৭ মে'ৰ পৰা ভাৰত-পাকিস্তানৰ মাজত চলিছে তীব্ৰ সংঘাত। ৰকেট, ড্ৰোন আক্ৰমণ, বিমান সেৱা বন্ধ আৰু সীমান্ত অঞ্চল খালী। ভাৰতীয় সেনাই নিশ্চিত কৰিছে যে বৃহস্পতিবাৰে নিশা পাকিস্তানৰ আকাশীয় আক্ৰমণক সফলভাৱে বিফল কৰা হৈছে। শান্তিৰে শেষ হ'বনে এই যুদ্ধ? আপোনালোকে জড়িত হৈ থাকক, আমি অনৰ্থৰ খবৰ জনাই থাকিম। অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।